Welcome back to my YouTube channel Blog Master Ngoy Blog Master video চাই থাকিব এই ভিডিওটো আজি হিচিম বুলি ভাবিছোঁ আহি গ'লো নতুন এটা ব্লগ লৈ তো প্ৰথম ব্লগ আৰু চাই থাকিব এইটো গোটেইটো হিচিম চাই গোটেইটো দেখা পাব কিনো পাওঁ কি নাপাওঁ চাব স্কিন কৰিব চাই আছে ইয়ে জাল চাই আছে মাছ জালত কি লাগিছে চাই আছে তাৰপাছত সেইটো অহাৰ পাছত এইটো হিচিম এইটো ভালকৈ দেখুৱাই দিছোঁ এইটো হিচিম আজি ফাৰ্ষ্ট টাইম এইটো পুখুৰী আজি হিচিম আজি পুখুৰী বুলি নহয় অকণমান এটা খালৰ নিচিনা আছিলে সিঁচিব ওলাইছোঁ দেখাই ল'ম মানে এখন পুখুৰীটো ওপৰৰ পৰা আছোঁ পানীৰ ভিতৰত আছোঁ মোবাইল লৈ পৰিলে চেচ আৰু ব্লগটো দেখা নাপাব মজা পেনাই ফুল চাওক নাৰী কি ধুনীয়া চালা কি ধুনীয়া ৰে চাওক না পেনাই ফুল সোণগুটি ধাননি আমাৰ অসমৰ কৃষিৰ যি আশা ভৰসা চব এয়াই দেখিছে এইফালে আমাৰ সোণগুটি ধাননি ধান দেখুৱালোঁ সঁচাই ভাল লাগে মন চন চৰাই চিৰিকটি মাত চাওক না শুনক কিট 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 চৰাই থাকে মাতি থাকে ভাল লাগে এইটো সময় ঠাণ্ডা বতৰ যিহেতু বহুতো চৰাই আহে পৰিভ্ৰমী চৰাই হিচাপে আৰু বহুত ৰ'দ লাগিছে দেখাই আছোঁ আপোনালোকক এটা চিনেমেটিক শ্বট চাই লওক একো নহয় এইটো প্ৰথমে জাল এটা লগাই লওঁ তাৰপাছত জালটো লগোৱাৰ কাৰণ হ'লে সৰু সৰু যিটো মাছ থাকিব সেইটো মাছ মানে ওলাই গ'লে যাতে ফচি যায় ডাঙৰ মাছটো পোৱা আশা দেখাই নাই সৰু সৰুকেইটা তাতে ফচে আৰু তাৰপৰা এইখন লৈ আহিছোঁ আৰু ভিনদেউ লাগি আছে লগাই আছে বাঁহ পুতি আছে অকণি অকণি এটা হ'ল তামোল সেই তামোলটো পাহৰা নাই বৰ্তমান আমি লৈ আহিছোঁ মাজে মাজে খাব লাগিব তামোল দুটা চইয়া সিঁচিবলৈ এইটো চইয়া এটা হ'ল এইটো চইয়া ফুটা বেছি হ'ল খিটোদি সিঁচিব পৰা নাযাব চাগে আৰু চোৱা নহয় ভালকৈ চইয়া দিলে আৰু এইটো এটা পিছা আৰম্ভ হৈ গ'ল পানী বেছি নাই আৰু পানী কমি গ'ল বহুত পানী কমি গ'ল আৰু আধা ঘণ্টামান পাছত হৈ যাব তেতিয়ালৈকে চাই থাকিব জিগৰ লাগিছে যিহেতু তামোল এখন এনেকৈ খাই লওঁ আৰু বহি বহি তামোল পাণ এখন তামোল এখন তোমালোকক খাকৈ ৰাখি যাওঁ কামক আৰু খাই থাকিব অলপ চলপ মাছ উঠিছে নেটখনত বাকী ইয়াত পানী পাই শেষেই হ'ব ধৰিছে শেষ হৈছে পানী আৰু 5-10 মিনিট তাৰপাছত চিট তেতিয়া ক'লৈ নাযাওঁ ভিডিঅ'টো চাই প্ৰায় পানী শেষ হৈ গ'ল আৰু অলপমান আছে কিন্তু
দুটামান আচৰিত গছ চাবলৈ গৈ আছোঁ। পুখুৰী সিঁচি আছোঁ, সিঁচি হৈ লওক তাৰ আগতে আচৰিত গছ দুটামান দেখুৱাই লওঁ। এনেকুৱা লাগে যে ভূতৰ চিনেমাত দেখুৱাইছে গছকেইজোপা। বুম বুম ভয়ানক গছ, ভূতৰ চিনেমাত দেখুৱাই গছ। এই গছকেইজোপা দেখিছে বুম বুম ভয়ানক গছ, হিন্দী চিনেমাত দেখাৰ দৰে। তাত ড্ৰোন শ্বট দেখুৱাই আছোঁ গছকেইজোপাৰ। মাছ ধৰালৈ যাওঁ। কলমৌ শাকৰ গছ, ফুল কি ধুনীয়া ফুলিছে। এইবিলাক চাই থাকি সময় নষ্ট নকৰি ডাইৰেক্ট বেছি হৈ গ'ল, মাছ ধৰোঁগৈ। শেষ, সিজি শেষ হৈ গ'ল আৰু। মাছ পাই গ'লোঁ বৰ্তমান। এইকেইটা মাছ সৰু ন, ডাঙৰ নহয়। এইকেইটা লাষ্ট ফিনিচিং মাছ। মাৰো খুলি দিয়ক, এই খুলি দিয়ক, এটা পৰি গ'ল।
বাই বাই পুখুৰী টাটা। বাই বাই মাছ ধৰা জেগাখিনি। মাছ ধৰি হৈ গ'ল, ঘৰলৈ ওলাইছোঁ, ঘাঁহটো পেলাই কাটি লৈছে। এই ভিডিঅ'টো শেষ কৰা সময় আহি গ'ল আৰু ঘৰ পাই ভিডিঅ' সামৰি দিম। ধান 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 এতিয়া বৰ্তমান আঘোণ মাহ, ধান কাটিব সময় হৈছে। অলপ অলপ ধান কাটিছে, বহুতখিনি ধান আছে কাটিবলৈ, কাটি আছে। ই আকাশখন দেখোন কিবা চিন গৈছে, জাহাজ উৰাইছে চাগে। জেগাটো চাওক, ভাল পালে এটা লাইক কৰি দিব আৰু চেনেল ছাবস্ক্ৰাইব কৰি দিব, যাতে মই নতুন ভিডিঅ'